day. I still remember when I was really free, and all the things I lived, and the means of the things. নাম নাজানো কিন্তু গাঁওখনৰ আৰু ক'ৰবাত মানে স্কুল পালেহে মানে গম পাম যে গাঁওখনৰ নাম কি অগৰম বগৰম গাঁৱৰ ওচৰত বোলে এইবিলাকে প্ৰব্লেম চৰাই আহে কুকু আহে গাহৰি আহে ম'হ আহে বাঘ আহে ভালুক আহে চৰি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু আজি হৈছে ছানডে ত' হেভি ছানডে ত' আজি মই গৈছোঁ এটা ঠাইলৈ যিটো ঠাই মানে কি ক'ম এতিয়া নকওঁ ভিডিঅ'টো শেষত গম পাব ত' বলক ভিডিঅ'টো চাই থাকক আৰু মোৰ চেনেলত যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলেগত এতিয়া আছেনে নে নাজানো কিন্তু অল অপশ্যনত ক্লিক কৰি যাতে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সোনকালে পায় ত' সেইটো কামটো কৰি ৰখাব ত' আজি একদম বৰ কেনেকুৱা ঠাই দেখিছে চবফালে মানে সেউজীয়া এইফালে তাক সেউজীয়া ত' আজি মোৰ লগত আহিছে মোৰ ফ্ৰেণ্ড ৰাজু আৰু দীপ ত' দেখিছে ফেঞ্চাৰ বয় আৰু ৰাস্তা হৈছে বেয়া ত' বৰক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ ত' বন্ধুসকল মানে কি ক'ম ভিডিঅ' বনাবলৈ বেলেগ টপিক নাছিলে ত' ওলাই আহিলোঁ লগকেইটাৰ লগত এনে এপাক ব্লগিং দিব পাৰোঁ বহুত দিন হৈছে ব্লগ দিবই পৰা নাই ত' আৰু একমাহমান বাৰু আৰু এসপ্তাহৰ পিছত যদি মই ভিডিঅ' নিদিওঁ চেনেলটোত মানে মোৰ কি চেনেলটো মানে কি হৈ যাব আউট হৈ যাব মানে ইউটিউবে ডিলেট কৰি দিব চ' আহিলোঁ যিকোনো এটা ভিডিঅ' ত' প্লিজ চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ত' আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব চাগে আৰু গাঁও চাওক নাজা চাওক তো বন্ধুসকল এখনেই হৈছে গাঁও আমি য'ত আহিছিলোঁ আৰু য'ত আমি ইয়াত অলপ সময় থাকি মানে ব্লগ চলগ কৰি যামগৈ তো গাঁওখনৰ নাম হৈছে ভঁৰালটোপ আৰু আগত দেখিছে সেইটো মস্ত এটা প্ৰকাণ্ড সেউমুজি আৰু আগত সেইটো দেখিছে মস্ত এডাল নাট্যমঞ্চ আৰু সেইফালে বিখ্যাত চাহ খেতি নহয় বাৰু ধান খেতি তো চবফালে সেউজীয়া তো চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তো মোৰ আগত সেইফালে দেখিছে কি কৈছে এইবিলাক ৰঙালাও নেকি ৰঙালাও খেতি কৰিছে বোলে আৰু আজি য'ত আহিছোঁ চব মানে পথাৰ জেগা মানে পথৰুৱা জেগা মানে এখন পাম তো মানে কি ক'ম ভাল লাগিছে বহুত আহি আপোনালোকে যদি দেও পায় যদি মানে আহি পায় মানে ৰেষ্ট পায় তো লগৰ সময়ৰ লগত ফুৰিব আহক আৰু মোৰ দৰে ব্লগো বনাওক পায় যদি মানে সকলোকে মানে একেই তো কিনো ক'ম তো ৰাস্তা নতুনকৈ বনাই থৈছে আৰু নাজাৰা চাওক আগৰ নাজাৰা চাওক তো বন্ধুসকল চাওকচোন কি মজাৰ পৰিৱেশ আৰু কেমেৰা লৈ আনি ইয়াত মানে ধুনীয়াকৈ ফটো মানে উঠিব পাৰি আৰু চবফালে দেখিছে এইবিলাক ৰঙালাও খেতি বাওঁ চাইডেও ৰঙালাও খেতি আৰু আগ চাইডেও ৰঙালাও খেতি আৰু ৰাস্তা কি মজা চিচি ব্লক পাই দিছে মানে কি মানে পথাৰ নালাগে মানে কিবা মানে এখন বেলেগ মানে ৰাজ্যত অহা কম লাগি আছে যেন এখন অসম নহয় এখন মৰিগাঁও ডিষ্ট্ৰিক্ট নহয় তো চাওক কি মজা পৰিৱেশ তো উপভোগ কৰক Really free in all the things I lived, in the midst of the things that I live. I regret for this, it won't be the same. Yeah, I never felt this way, 'cause I want to come back and find my way, and I have to run away. I finally choose, yeah. Oh my God, কি ধুনীয়া নাজা জন্ম ল'লে এনেকুৱা গাঁৱত ল'ব লাগে আমি য'ত লৈছোঁ নহয় মানে নামটো গাঁও কিন্তু মানে চহৰৰ নিচিনা ভাল নালাগে আৰু মোৰ আগত দেখিছে সেইফালে ধুনীয়া খেতি কৰি থৈছে মানে চবফালে খেতি আৰু এতিয়া দাদাজনক সুধিলোঁ তো যদি মোৰ চেনেলত প্ৰথম হৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব মই বহুত আপোনালোকৰ ভিডিঅ' চাই কিন্তু প্লিজ লাইক নকৰিবি আৰু লাইক চাব আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে ক'ম আৰু দেখিছে কি কৈছে ধান চবফালে ধান সেউজীয়া মানে মজা কিবা এটা কৈ দিয়ে ভাই কেনেকুৱা লাগি আছে ফিলিং কেনেকুৱা মজা ফিলিং ন তো মানে কি ক'ম মজাই Yeah, I never felt this way, 'cause I want to come back and find my way, and I have to run away. I finally choose, yeah. 'Cause
Cause it feels like I'm wide awake and I'm standing in time. Now I'm disappearing, looking for light. This ain't the time for you. Yeah, I'm wide awake for real. I'm wide awake for real. Cause it feels like I'm wide awake and I'm standing in time. Now I'm disappearing, looking for light. This ain't the time for you. Yeah, I'm wide awake for real. তো আহি আমি মানে বিল এখন পাইছোঁহি তো বিলখনত অলপ সময় যাম কটাম তাৰপিছত কিবা কিবি খাম কোনোবা যদি মানুহে যদি এই দুবা বুলি দিয়ে তো তাক সেইফালে বিল এখন আছে একো নাই মানে সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ আহিলোঁ আজি দেওবাৰ বুলি আৰু ধুনীয়া ৰাস্তা পথাৰৰ মাজতে যে চিচি ব্লক পাই দিছে বহুত বহুত ধন্যবাদ কিন্তু আমাৰ টাউনৰ নিচিনা এলেকাৰ ৰাস্তাতে মানে কি ক'ম শিলগুটি এখন পাই দিছে আৰু ওলা পাই দিছে বাছ হ'লে আৰে চাপ না এনেকুৱা দিব লাগে এনেকুৱা কি ক'ম দি দিয়ে মানে দি দিয়ে চাপ চিন্তাই আমাৰ ৰাজু মেন মানে ড্ৰাইভৰ চিটত আৰু মানে মিডিল চিটত মই আৰু একে শেষৰ চিটত তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো কেনেকুৱা পালে ক'ব ভিডিঅ'টো চাই আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰা মানে ইমান মন নাছিল বাট একো নাছিল আৰু মোৰ মোবাইলো চাৰ্জ নাই তো ভিডিঅ' কৰিব নোৱাৰিলোঁ তো আজিলৈকে বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম